নমস্কাৰ, মই চাকলিন মুস্তাক। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সবে ভালেই আছে। মই আজি কথা পাতিম বাল্য বিবাহৰ ওপৰত। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো পদক্ষেপ লৈছে, বহুত ভাল পদক্ষেপ লৈছে। মই এইটো 100% ছাপোৰ্ট কৰিছোঁ। কিন্তু এটা কথা কি, আমাৰ যে এই যে নিউজৰ যিবিলাক বন্ধুসকল আছে, নিউজ খোলাৰ লগে লগে খালি বোলে অবৈধ স্বামী মানে কি? খালি নিউজ খুলিলে অবৈধ স্বামী কিয় ক'ব লাগে? সেইবিলাক অবৈধ স্বামী নেকি? বাল্য বিবাহ কৰিব নালাগে, সেইটো বুজি পাইছোঁ মই, সেইটো চবেই গম পায়। কিন্তু কিছুমানৰ মানে প্ৰব্লেম থাকে। কিছুমানে 16-17 বছৰ 15 বছৰত ভাল পায়, বাৰে বাৰে ওলাই যায়, ঘৰৰ পৰা কেছো কৰে, আপি বা ছোৱালী ঘূৰাই লৈ আহে। কিন্তু সেইবিলাকে বুজি নাপায় সেইবিলাক। তেতিয়া সেইবিলাকৰ মাইণ্ডত সেইবিলাক নাথাকেতো, আৰু গুচি যায় ল'ৰাৰ লগত। কিন্তু সেইটো বেয়া কথা, সেইটো চবৰ কাৰণে বেয়া কথা। কিছুমানৰ মানে ঘৰৰ পৰিস্থিতি বুজি কিনে তাৰপিছত এইবিলাক হয়। চব নহয় ধৰকচোন, কিছুমান হয়। সেই ক্ষেত্ৰত বেয়া কথা। আৰু মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মামা বুলি কৈছোঁ। চবেই মামা কৰে, ময়ো মামা বুলি কৈছোঁ। মামাই যিবিলাক কাম কৰি আছে, বহুত ভাল কাম কৰি আছে, মই ছাপোৰ্ট কৰিছোঁ। কিন্তু আমাৰ নিউজৰ বন্ধুসকল যিবিলাক আছে, বন্ধুসকলে এই বাল্য বিবাহৰ ওপৰত কথা পাতক, কোনো প্ৰব্লেম নাই, নিউজটো চাবই লাগিব না। কিন্তু আমাৰ এই যে অবৈধ স্বামী বুলি কয়, অবৈধ স্বামী ক'লি কিছুমানৰ যে ল'ৰা হৈছে, ছোৱালী হৈছে, বা কিছুমানৰ হ'ব, তো এইবিলাক ছোৱালীবিলাকক যে অপমান কৰি আছে অবৈধ স্বামী বুলি। আৰে বন্ধুসকল, আপোনালোকেতো গম পায়, আপোনালোকে যে নিউজ কৰে, আপোনালোকে গম পায় অবৈধ স্বামী বুলি ক'লি যে বেয়া কথা। এইটো আপোনাৰ ক্ষেত্ৰতো বেয়া কথা, মোৰ ক্ষেত্ৰতো বেয়া কথা, এইটো ছোৱালীবিলাকৰ ক্ষেত্ৰতো বেয়া কথা। এইটো অপমান কৰা হৈছে না, এইটো ডাইৰেক্ট অপমান। কিছুমানৰ ল'ৰা হৈছে, কিছুমানৰ ছোৱালী হৈছে, কিছুমানৰ হ'ব। সেইটো আহোঁতো কথা মোৰ এটা অসুখ হৈছে, ইনজেকশ্যন এটা দিয়ে দিছোঁ। দিয়াৰ লগে লগে আধা ঘণ্টাৰ পিছত যাই কৈ আছোঁ, ছাৰ ইনজেকশ্যন যিটো দিছে মোৰ নালাগে, এইটো ওলাই লৈ আহক। ইনজেকশ্যনটো কি ডক্টৰে কি ওলাই লৈ আহিব পাৰিব নেকি? কিন্তু আপোনালোকে অলপ ভাবকচোন কথাটো। এই অবৈধ স্বামী বুলি যে কয়, অবৈধ স্বামী কথাটোতো বহুত বেয়া কথা। একদম মানে আমাৰ যিবিলাক ভাই বৈনী, যিবিলাক বৈনীবিলাকক আছে, তাৰমানে যিবিলাক ছোৱালীবিলাকক অপমান কৰা হৈছে। একমাত্ৰ ক'ব গ'লে যে ডাইৰেক্ট আপুনি অপমান কৰি আছে, ডাইৰেক্ট নিউজত অপমান কৰা হৈছে নাৰীসকলক। এইটো বেয়া কথা। আপোনালোকে নিউজ কৰক, নিউজ কৰাটো কোনো কাৰো প্ৰব্লেম নাই। কিন্তু এটা কথাই প্ৰব্লেম, আপোনালোকে অবৈধ স্বামী বুলি নক'ব। আৰু মোৰ এইটোৱে অনুৰোধ। আৰু মামাই যিবিলাক কাম কৰি আছে, মোৰ হিচাপত বহুত ভাল কাম কৰি আছে, আগলৈকে কৰি থাকক, কোনো প্ৰব্লেম নাই। আৰু এইটো আইন যিটো বনাইছে, এইটো আমাৰ 2012ৰ পৰা ধৰিছে। এইটো 12ৰ পৰা ধৰিছে। এইটো আৰু যিটো হ'ব লগা হৈছে, এইটো হৈয়ে গ'ল। আৰু যিবিলাকক কষ্ট, ইমান ঘূৰা ঘূৰি কিবা কিবি, মানে বহুত কিবা কিবি, বহুত প্ৰব্লেম হৈ আছে, সেইবিলাক অলপ চাব লাগে হিমন্ত মামাই। আৰু 2023ৰ পৰা এইবিলাক যিটো আইন বনাই আছে বা বনাইছে, 2023ৰ পৰা আইনটো লাগু কৰি দিয়ক। 2023ৰ পৰা যদি কোনোবাই বাল্য বিবাহ কৰে বা বিয়া পতাই দিয়ে বা কিবা কৰি আছে, প্লেন কৰি আছে, সেইবিলাকৰ ওপৰত একশ্যনটো ল'ব লাগে আইনে। সেইটো মই ছাপোৰ্ট কৰিম। আৰু আমাৰ হিমন্ত মামাক এটাই অনুৰোধ যে এইবিলাক আপুনি অলপ চাব। আমাৰ অসমৰ মানুহ বহুত প্ৰব্লেম হৈ আছে। আৰু বন্ধুসকলক মই কৈছোঁ, নিউজৰ বন্ধুসকলক, আপোনালোকে অবৈধ স্বামী বুলি নক'ব, অনুৰোধ মোৰ। অবৈধ স্বামী বুলি নক'ব। এইটো ছোৱালীবিলাকক ডাইৰেক্ট অপমান কৰা হয়, তাৰমানে এইটো একদম বেয়া কথা। থেংক ইউ। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আর নতুন কোনোবাই ফেসবুক পেজটো ফলো করে দিব, আর ইউটিউবটো সাবস্ক্রাইব করে লব। থ্যাংক ইউ, নমস্কার।